নমস্কাৰ সকলোকে, কি খবৰ? মই ৰেখাই প্ৰথমটো মোৰ মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি শিৱৰাত্ৰি, ভাবিলোঁ নেঘেৰিতে শিৱৰাত্ৰিৰ পৰা আহোঁ। এয়া আহি পালোঁ, বাইক ৰাস্তাত ৰখাবলগীয়া হৈছে কাৰণ মানুহৰ বহুত ভিৰ। এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ। চাওক, এতিয়া মানে ইমান ভিৰ নাই, আপোনালোকে দেখিবহে আৰু ভিৰ। ৰ'দো চোকা, আজি বহুত ৰ'দ, অৱস্থা একদম বেয়া মানে। চাওক, বহুতো মানে 2 কিলোমিটাৰমান প্ৰায় খোজকাঢ়িছোঁ। এয়া মেইন বস্তু দেখিছেনে? এয়া আছে ভাঙৰ মিঠৈ, আৰু এয়া চব ভিৰ চব। আৰু কি দেখিলোঁ জানেনে আপোনালোকে? এয়া চব কিমান ধুনীয়াকৈ মানুহৰ লগত মানে মানুহক সেৱা কৰি আছে। এয়া চাকি ল'লোঁ, চাকি দিমগৈ এতিয়া। এয়া ভিতৰলৈ যাব নোৱাৰিলোঁ বাৰু, বহুত ভিৰ হয়। ভিতৰ মানে সোমাবই নোৱাৰি। আমি বাহিৰতে চাকি দিলোঁ, বহুতে বাহিৰতে দিছে বাৰু, আমি বাহিৰতে দিলোঁ। এয়া চাকি গছ জ্বলাইছোঁ, বতাহ মাৰিছোঁ, বহুত জ্বলা নাই মানে ভালকৈ চাকি গছ। এয়া ঘূৰি আহিলোঁ, আমি ঘূৰি আহিলোঁ। আৰু খোজকাঢ়ি দেখিলেতো ৰ'বই নোৱাৰোঁ আৰু মই বুলি নহয়, সকলোৱে। এয়া বস্তু ল'লোঁ অলপ, দুটা এটা। আৰু এইটো চব একেটক চব, এয়া চুলি চব। তাৰপৰা অলপ ভোক লাগিলে আহি খালোঁ, খাই কৰি আহিলোঁ আৰু ঘৰলৈ। অলপ বস্তু ল'লোঁ।